ক্ৰিয়েটিভিটি উইথ কবিতা আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে 31st, আজি বছৰটোৰ শেষৰ দিন। আজিৰ পৰা আৰু এটা বছৰ শেষ হ'ল, নতুনকৈ ষ্টাৰ্ট কৰিবৰ হ'ল কালিৰ পৰা আৰু এটা বছৰৰ। ভাবিলোঁ আজি এই বছৰটোৰ শেষৰ দিনটোত আপোনালোকক দেখাওঁ মই কি কৰোঁ গোটেইখিনিয়ে। আপোনালোকে চাই থাকক। এইখন আমাৰ গাঁওখন। ৰাতিপুৱা চাৰিওফালে শান্তিপূৰ্ণ পৰিৱেশ, হাই হুলস্থুল নাই অলপো। বেলেগ দিনা অৱশ্যে কুঁৱলী দি থাকে, আজি ৰ'দ ওলাইছে, ভালে লাগিছে আজি। টিউশ্যন কৰা ঘৰ আহি পালোঁ। আপোনালোকক দেখাম ছোৱালীজনীক কিমান সৰু। দিছে টিউশ্যনত খাবলৈ। টিউশ্যনৰ পৰা আহিলোঁ, এতিয়া মানে অলপ বাহিৰত বহি আছোঁ। ভাবিলোঁ কিনো কৰোঁ, অলপ হাতৰ কামেই কৰোঁ। হাতৰ কামত আচলতে যিবিলাক ৱেষ্টেজ পেপাৰ আছে সেইবোৰৰে কিবা বনাওঁ আৰু। আপোনালোকক দেখাই থাকিম কি বনাওঁ। প্ৰথমতে এনেকুৱা এখন উকা কাগজ ল'ব। তাৰপিছত আপোনালোকে মই এইফালে টানি লৈছোঁ বাৰু, নেক্সট ফালে আপোনালোকে এনেকৈ এইটো হৈছে এইখিনি হৈছে 6 চেণ্টিমিটাৰ বহলটো ল'ব, লৈ পেলাই আৰু দীঘলটো 28 চেণ্টিমিটাৰ লৈ পেলাই এইখিনি কাটি ল'ব। লৈ পেলাই বাকী কি কৰিব লাগে ছেকেণ্ড ষ্টেপটো দেখাই আছোঁ। মই প্ৰথমতে এইখিনি কাটি লওঁ, দেখাই আছোঁ। এনেকৈ 6 চেণ্টিমিটাৰ আৰু এইটো 28 চেণ্টিমিটাৰকৈ কাটি ল'লোঁ। তাৰপাছত এইটো আমি এফাল কৰি থৈ দিম। তাৰপাছত এইখিনি ৱেষ্টেজ পেপাৰ আছে, ইয়াৰ পৰা আমি 6 চেণ্টিমিটাৰ বহল আৰু 6 চেণ্টিমিটাৰ দীঘলকৈ কাটি ল'ম। লৈ পেলাই আমি লাভ বনাম, লাভ শ্বেপটো দিম। এনেকৈ 6 ইঞ্চি লৈ দুটা কাটি ল'লোঁ। এতিয়া বাকীখিনিৰো কাটি লওঁ। তাৰপিছত কেনেকৈ লাভটোৰ শ্বেপটো দিওঁ আপোনালোকে চাই ল'ব। Last night I saw your arms around somebody. I never thought it'd be so hard, yeah. Even though I'm the one that broke us apart, yeah. Now I'm seeing her, watching you. Never felt so lonely, babe. I wanna be there next to you. I keep missing us, miss your touch, missing your body, babe. Tell me what I'm gonna do. Come back to me, come back, baby. Can't hide what I feel, just want you to save me. I keep missing us, miss your touch, missing your body, babe. Tell me what I'm gonna do. Can't hide what I feel,
সো এতিয়া নিউ ইয়াৰ সেলিব্রেশন কৰিবলৈ যাই আছো আসলতে বাহত সববিলাকে মিলি পেলাই খানা এটি খাম সো তাৰ কাৰণে ৰেডি হৈছো যাও আৰু তাৰ আগতে ভন্টিৰ বাৰ্থডেটো অলপ মানে বিশেষ একো কৰা নাই পূজা অলপ কৰিছে সো তাৰ পাছত আমি খানা খাবলৈ যাম দেখাম আপোনালোকক সকলোবিলাক খানা খাবলৈ যাব লাগিছো খানাত কি হয় আপোনালোকক দেখাই ৰাখিম আমি কি এনজয় কৰো আজি 31st నివాళ కణులచు నామడిని తాకినే నీ మధుర జ్ఞాపకము నామడిలో వెలిగనే నివాళ కణులచు నామడిని తాకినే నీ మధుర జ్ఞాపకం కణులచు నామడిని తాకినే నీ మధుర జ్ఞాపకము నామడిలో వెలిగనే నివాళ కణులచు నామడిని తాకినే నీ మధుర జ్ఞాపకం నామదిలో কেনেকুৱা খানা বনাই আৰু কি আইটেম মাছ বনালো মই এটা আছো বুঢ়ী আইতা বিয়া চিয়া 3বাৰ মান হৈ গেলে ঘৰত বহি আছো তোৰ এটা ভিডিঅ' ইতানো আছে মোৰ বয়ফ্ৰেণ্ড কাম কৰিব পাৰলো এই মই আজিকালি বাদ দিছো অলপমান মানে ৰেষ্ট এনেই ৰেষ্ট ইউটিউব খুলি হলে গোটাই খা পাম গেছা তো em này đồ tao là giờ này đồ chết tiền này tôi খাবাই ভাল লাগিছে খানা খোৱা নাই আৰু খাম কি খাবি মাছ তাৰপিছত মাংস তাৰপাছত এয়া ভাজি পিঁয়াজ আছে কাম চাম কৰিছ না নাই কৰিছোঁ কিছু বাৰু ফোন এ পম্পি খানা কি খানা ইজ মেইন হয়নে নাই খানা মেইন খানা মেইন আমাৰ খানাটো খাইলে আমি ডেন্স কৰিম কম আপুনি এনেকৈ চাই থাকিব ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাকী আগতীয়াকৈ সকলোকে হেপী নিউ ইয়াৰ আৰু বাকী আমাৰ খানাটো এতিয়া ষ্টাৰ্ট কৰিছোঁ বাৰু বাকী আৰু বহুত কিবা দেখুৱাব আছে এনজয় বহুত কৰিম তো আপোনালোক দেখাম চাই থাকিব মই অলপ পাকঘৰৰ ফালে আহিছিলোঁ কিবা অলপ বেলেগ কাম আছে চাওঁ অলপ বাকীবোৰে কিনো কৰি আছে এতিয়া কি হ'ল গোটেইখিনি ঠাণ্ডাৰ দিন মানে জুই পোৱা এই ঠাণ্ডাৰ দিনত জুই পাই পেলাই যিটো ভাল লাগে সেইটো আৰু বেলেগৰ পৰা বুলি ক'ব নোৱাৰি আৰু তাত বৰমাহঁতে জুই পোৱাই আছে ইয়াতে আমি ভণ্টি ফোন চাই আছে আৰু মই ইয়াতে বেকাৰ বহি আছোঁ Ayla api sini na mo kay dami se he ha chokupa pulis sa kare na kay আৰু 1 জানুৱাৰী হ'বলৈ আৰু কেইমিনিটমান আছে আৰু 20 মিনিট তাৰপাছত 1 জানুৱাৰী নতুন বছৰ নতুনেই আমাৰ খানাও বহুতখিনিয়ে আগবাঢ়িলে আৰু অলপ পিছত খাম মাছ কি খাবি মাছ খাব লাগিব দেই কিন্তু ইনা কৈ দিলো খাম দে সন্না হা ভাত খাবা বাকি ৰাখ মাছখিনি এতিয়া নালাগে কান্তিন
ফটো মাৰিম এভৰিৱান কালি আহিলোঁ তাৰ পৰা এক্সাম আছিলে মই এক্সাম দিব গৈছিলোঁ আচলতে FCR তাৰপাছত আহি পেলাই অলপ মন্দিৰত সোমালোঁ কালি যিহেতুকে 1 জানুৱাৰী আছিলে তাৰপাছত অলপ ফ্ৰেণ্ডৰ লগত ৰেষ্টুৰেণ্ট গ'লোঁ খালোঁ ল'লোঁ ঘৰ আহি গ'লোঁ তাৰপাছত ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ কাৰণ এটা প্ৰব্লেম হৈ গ'ল চ' আজি আপোনালোক ভিডিঅ'টো এণ্ড কৰিবলৈ ওলাইছোঁ আৰু আপোনালোকে যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব জানিছোঁ যে বিশেষ একো দেখুৱাব পৰা নাই তথাপি কেনেদৰে এনজয় কৰিছোঁ থুলমূলকৈ আপোনালোকক দেখাইছোঁ চাই ভাল পালে জনাব